মিয়া বুলি ক'লে যদি বেয়া পাওঁ তাহলে কি কম আৰু সুত মাৰণি মিয়া বুলি কম মাদার সুত অসমীয়া অসমীয়া বুঝলি সুত মাৰণি কেলা মিয়া কি তহঁতৰ শক্তি নাকি ইয়া চাব পাৰিছে সুমি আক্তাৰক গ্ৰেপ্তাৰ কৰা হৈছে সুমি আক্তাৰ অসমীয়া লোকক গালি গিলাচ কৰাৰ কাৰণে সুমি আক্তাৰক গ্ৰেপ্তাৰ কৰা হৈছে সুমি আক্তাৰ অকলে গালি গিলাচ কৰিছে নেকি না বেলেগ কোনোবাইও গালি গিলাচ কৰিছে এইটো চাইছেনে ই আগতে গালি গিলাচ কৰিছে না বেলেগ আগতে গালি গিলাচ কৰিছে অসমত যদি আইন আছে সবৰ কাৰণে সমান হ'ব লাগিব এই সুমি আক্তাৰক যদি গ্ৰেপ্তাৰ কৰা হৈছে তেনেহলে মিয়াসকলক যিসকল মানুহে টাৰ্গেট কৰি গালি গিলাচ কৰি থাকে তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে এটোৱে নিয়ম হ'ব লাগে অসমত যদি নিয়ম আছে আৰু যদি আইন আছে এজন মুছলমান যুৱতীক অকলে গ্ৰেপ্তাৰ কৰিলেই নহব সোশ্যাল মিডিয়াত যিসকলে টাৰ্গেট কৰি গালি গিলাচ কৰি থাকে তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে এটোৱে অনুৰোধ জনাইছো